সমাজবোৰ সজাগ হৈছে। আজিৰ পৰা 23 বছৰ আগত চমলা বসুমতাৰী ডাঙৰীয়া যি পৰিস্থিতিত মৰিব লগা হৈছিলে সেই পৰিস্থিতি বিভিন্ন প্ৰান্তত আজি নাই বুলি ক'ব লাগিব, কিন্তু পৃথিৱীৰ পৰা এইটো নাইকিয়া হোৱা নাই। আজি বড়ো সমাজত হত্যা হিংসা যথেষ্ট কমি আহিছে বা আমাৰ এই অঞ্চলবিলাকত হত্যা হিংসা কমি আহিছে, কিন্তু পৃথিৱীত আজিও এই যে সন্ত্ৰাসবাদী যিটো কাৰ্যকলাপ সেইটো বন্ধ হোৱা নাই, হিংসাৰ কাৰ্যকলাপ বন্ধ হোৱা নাই। আজিৰ বৰ্তমানৰ এই তাৰিখতো বহুত শিশুৱে পৃথিৱীৰ বিভিন্ন প্ৰান্তত নিজৰ মানে গাৰ্জেন হেৰাব লগা হৈছে, জন্ম পোৱাৰ কিছুদিন পিছতে নিজৰ শৰীৰৰ অংগবিলাক হেৰাব লগা হৈছে। চ' তেনেকুৱা পৰিস্থিতি আজি দেখিবলৈ পাইছোঁ। পৃথিৱীত বহুত দৰিদ্ৰ মানুহবিলাকে নিজৰ ঘৰ বাৰী এৰি আজিও এটা ঠাইৰ পৰা আনটো ঠাইলৈ গৈ আছে, সেইবিলাক আমি সদায় দেখিবলৈ পাইছোঁ। গতিকে সন্ত্ৰাসবাদ যিটো পৃথিৱীৰ কাৰণে মানৱ সমাজৰ কাৰণে এটা ডাঙৰ এইটো খাও বুলি ক'ব লাগিব, আৰু ইয়াৰ কাৰণে আজি মানৱ সমাজ আজিও ভুগি আছে। কিন্তু ডাঙৰ কথাটো হৈছে যে এইটো মানুহৰে সৃষ্টি কৰা এটা পৰিস্থিতি। আৰু অতি দুৰ্ভাগ্যজনক কথাটো এইটোহে, আজি ইমান লাখ লাখ ধৰ্ম যাজকবিলাকে কাম কৰি আছে। আজি আধ্যাত্মিকতাটো প্ৰচাৰ কৰাৰ কাৰণে মানুহে যে ভুল কাম কৰিব নালাগে, হিংসা কৰিব নালাগে, কাকো মাৰিব নালাগে, এই কথাবিলাক প্ৰচাৰ কৰাৰ কাৰণে ইমান মানে কাম কৰি আছে। ইয়াৰ পিছতে যে এনেকুৱা কাৰ্যকলাপবিলাক হৈ আছে, এইটোৱে আমি এটা ডাঙৰ ফেইলাৰ বুলি ক'ব লাগিব। আজি গাঁৱে ভূঞে বিভিন্ন অঞ্চলত কলেজ ইউনিভাৰ্চিটি হৈছে, উচ্চ শিক্ষা মানুহ গ্ৰহণ কৰিছে, তথাপিতো আজি এই হিংসাৰ কাৰ্যকলাপবিলাক চলি আছে। এটা সময়ত সন্ত্ৰাসবাদ বুলি ক'লে অকল মানুহ মাৰা, মানুহৰ জীৱন লোৱা, তেজ লোৱা, সেইটোকে আমি বুজিছিলোঁ, কিন্তু আজি সন্ত্ৰাসবাদ বিভিন্ন ৰূপ ধাৰণ কৰিছে। আৰু আজিৰ যদি তাৰিখত কথা পাতিব লাগে, সবচে ব্ৰুটেলিটি, সবচে দুৰ্ভাগ্যজনক আৰু আমাৰ সভ্যতাৰ সবচে ডাঙৰ পাপ বুলি ক'লে যিটো মাইনৰ গাৰ্লছ শিশুসকলৰ ওপৰত যৌন নিৰ্যাতন। আজি যিটো মানে শিশুসকলৰ ওপৰত যৌন নিৰ্যাতন, এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। মানুহে সেই ষ্টেজটো, সেই অৱস্থাটো বহুত হাজাৰ বছৰ আগতে এৰি আহিছে। আজি মানুহ জন্তু নহয়, কিন্তু তথাপিতো ইমান শিক্ষা দীক্ষা লোৱাৰ পিছতো, ইমান ধৰ্ম প্ৰচাৰ কৰাৰ পিছতো যে আজি এইটো হৈছে, ইমান আইন কানুনভাৱে আজি হাজাৰ হাজাৰ পুলিচ মিলিটাৰীয়ে কাম কৰি আছে, ইয়াৰ পিছতো যে এই ঘটনাবিলাক হৈ আছে, যে এইটো আমাৰ কাৰণে এটা ডাঙৰ ফেইলাৰ। এইটো মানে একদম মানে সহ্য কৰিব নোৱাৰা এটা পৰিৱেশ। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আজি এইটো অ'পেন ডিছকাশ্যন এটা ইয়াত আয়োজন কৰিছোঁ যে মাইনৰ গাৰ্লছৰ ওপৰত যিটো যৌন নিৰ্যাতন সেইটো বন্ধ হ'ব লাগে, আৰু মানৱতাটো সদায় জীয়াই ৰাখিব লাগে। সেইটো লৈ পেলাই আজি আলোচনা চক্ৰ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, য'ত অসমৰ শিশু আয়োগৰ চেয়াৰপাৰ্চন ডক্টৰ সুনীতা চাংককতিক মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত আহি আছে। এজন IPS বিষয়া পল্লৱ ভট্টাচাৰ্যী, এজন দক্ষ বিষয়া, বহুত বছৰ ধৰি এই ক্ৰিমিনেল ইছ্যুজবিলাকৰ লগত তেখেতে কাম কৰি আছে। তেখেতক আজি আমি ইয়াতে আমি আনিছোঁ। তেখেতসকলৰ যিটো মানে এডভাইচ, তেখেতসকলৰ যিটো এক্সপিৰিয়েঞ্চ, সেইটো আমি শ্বেয়াৰ কৰিম। কাৰণ চিৰাং জিলাত যোৱা এবছৰ দুবছৰৰ ভিতৰত প্ৰায় তেনেকুৱা 5-7টামান কেছ হৈ গৈছে, মাইনৰ গাৰ্লছৰ ওপৰত মানে ৰেপ কেছ হৈ গৈছে। সেইকাৰণে আমি সকলো বিচাৰিছোঁ এইটো বন্ধ হ'ব লাগে। আৰু আনপিনেদি আজি কৰাপশ্যনটো এটা ডাঙৰ ক্ৰাইম। এজন সন্ত্ৰাসবাদীয়ে বন্দুক লৈ 10জন 15জন 20জন মানুহক এবাৰত মাৰি দিব পাৰে, কিন্তু আজি এজন বিষয়াই অফিচত বহি পেলাই হাজাৰ হাজাৰ মানুহৰ যিটো প্ৰাপ্য, দুখীয়া দৰিদ্ৰ মানুহৰ প্ৰাপ্য অধিকাৰবিলাক কাঢ়ি লৈ যাই আছে, সেইটো এটা ডাঙৰ সন্ত্ৰাসবাদ। আইনৰ নামত আজি সন্ত্ৰাসবাদ চলি আছে। এজন উকিলে কাকবা জাষ্টিছ দিয়াৰ নামত আজি গৰু ছাগলী মাটি বিক্ৰী কৰি মানুহ আজি ন্যায়ৰ কাৰণে যুঁজিব লগা হৈছে, সেইটো এটা সন্ত্ৰাসবাদ। গতিকে বহুত ধৰণৰ আজি সন্ত্ৰাসবাদ নতুন ৰূপ ধাৰণ কৰি সমাজত আহি আছে, আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থাই বিচাৰোঁ এই সকলো সন্ত্ৰাসবাদ বিভিন্ন যি ৰূপ লৈয়ে নাহক কিয়, যি হিংসা যি ৰূপ লৈ নাহক কিয়, সেইটো 100% যদি আমি বন্ধ কৰিব নোৱাৰোঁ, সমাজৰ পৰা যদি মুচি দিব নোৱাৰোঁ, কেতিয়াও আমি শান্তি স্থাপন কৰিব নোৱাৰিম। আৰু অনাগত দিনত আমি আৰু আহি থকা যিটো প্ৰজন্ম, নৱপ্ৰজন্মই কেতিয়াও মানে সুৰক্ষিত এটা জীৱন তেখেতসকলে নাপাব। সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব, সমাজৰ সকলো শ্ৰেণীৰ দায়িত্ব, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দায়িত্ব, বিভিন্ন দল সংগঠনৰ দায়িত্ব, যে এইবিলাক আমি অকল নিন্দা কৰি হাত সাৱটি বহি থাকিলে নহ'ব, যে সমাজত এনেকুৱা পৰিস্থিতি যাতে হ'বই নোৱাৰে, ইয়াৰ কাৰণে আমি নিপ ইন দ্য বাট, এইটো মানে একদম পুলি পখালিয়ে উঘালি পেলাবৰ কাৰণে এই সন্ত্ৰাসবাদৰ এগেইনষ্টত আমি কাম কৰিব লাগিব।